আজি বনাম বুলি ভাবিছোঁ জহা ভোলৰ সৈতে ছাগলীৰ মাংস। প্ৰথমতে ভোলখিনি কাটি পেলাই ধুই ল'লোঁ। তাৰপিছত কেৰাহীত তেল গৰম কৰি লং, ইলাচি, দালচেনি দি তাতে পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা যেতিয়া হৈ যাব, ফ্ৰাই হোৱাৰ পিছত তাতে আদা, নহৰু আৰু জলকীয়াৰ পেষ্টখিনি দি অলপমান ভাজি তাত বিলাহীখিনিও দি দিলোঁ। আৰু ভাজা হোৱাৰ পিছত নিমখ, হালধি, জিৰা গুড়ি অলপ সৰহকৈ দিছোঁ আৰু ধনিয়া গুড়ি দি পেলাই মছলাখিনি ফ্ৰাই কৰি ল'ম। মছলাখিনি ফ্ৰাই হোৱাৰ পিছত ছাগলীৰ মাংসখিনি দিও ধুনীয়াকৈ ফ্ৰাই কৰি যেতিয়া ফ্ৰাই হৈ যাব, অকণমান সময় ঢাকনি লগাই থৈ দিছিলোঁ। যেতিয়া ছাগলীৰ মাংসখিনিৰ পানীখিনি ওলাই যায়, তাত আলু আৰু ভোলখিনি দি ধুনীয়াকৈ ফ্ৰাই কৰি থাকিম যেতিয়ালৈকে তাৰ তেলখিনি ওলাই নাযায়। এয়া ছাগলীৰ মাংস মোটামুটি ফ্ৰাই হৈ গৈছে। এতিয়া ইয়াত সিজিবৰ কাৰণে পানী সৰহকৈ দি দিলোঁ। আঞ্জাখন যেতিয়া উতলি থাকে, জহা ভোলৰ লগত পঠাৰ মাংসৰ গোন্ধ খুবেই ভাল লাগে। আপোনালোকেও এনেকৈ ঘৰত ট্ৰাই কৰিব। আৰু মোৰ আঞ্জা ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো আজি আপোনালোকৰ ভাল লাগিলে লাইক এটা কৰি দিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব।